তীৰ্থনগৰী হাজোৰ তাপাবৰীত ব্ৰহ্মপুত্ৰ নদীৰ সতীত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ তাপাবৰী গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ সতীত তাপাবৰী ৱৰ্ল্ড দ্য বেষ্ট যুৱ সংঘৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত নাও খেল প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাও খেলুৱৈসকল আহি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখা যায়। সৰু নাও 7খন আৰু ডাঙৰ নাও 6খনে প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলসমূহত এ গ্ৰুপৰ খেলখনত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰাইজৰ মনৰ পাখি নামৰ নাওখনে পালচাৰ বাইক 150 আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে মা চহানা নামৰ নাওখনে পালচাৰ বাইক 125। বি গ্ৰুপৰ সৰু নাওৰ খেলখনত প্ৰথম পুৰস্কাৰ লাভ কৰে দীনদয়াল নাওখনে 17,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে ময়ূৰী নাওখনে 13,000 টকা। প্ৰত্যেক বছৰে আয়োজন কৰা এই পৰম্পৰাগত নাও খেলখনত হাজাৰ হাজাৰ দৰ্শকে খেল উপভোগ কৰা দেখা যায়। প্ৰথমতে মই সমগ্ৰ অসমবাসীক ওচৰত চিৰকৃতজ্ঞ যে অসমৰ হাজো সমষ্টিৰ তাপাবৰী দুকনীয়া ৱৰ্ল্ড দ্য বেষ্ট যুৱ সংঘৰ উদ্যোগত আজি অসমৰ সংখ্যালঘু প্ৰধান এলেকাবোৰত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ ওচৰত আমি সগৌৰৱে ক'ব বিচাৰিছোঁ যে হাজোৰ নিচিনা এখন য'ত পঞ্চতীৰ্থ আছে আপোনালোকে গম পায় যে আমাৰ এই পঞ্চতীৰ্থৰ মিলন ভূমিত আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ আজিৰ এই পৰম্পৰাগত নাও খেলখন অনুষ্ঠিত কৰিবলৈ পাইছোঁ আৰু আপোনালোকে দেখিছে ইয়াত কমচে কম 50 সহস্ৰাধিক লোক সমাগম ঘটিছে আৰু সুকলমে আমাৰ নাও খেলৰ পৰিসমাপ্তিও হ'ব বুলি আমি আশাবাদী। ৰাইজে আমাক বহুত ভাল সহযোগিতা আগবঢ়াইছে। প্ৰশাসনৰ ফালৰ পৰা আপোনালোকে দেখিছেই তেখেতসকলেও আহি আমাক সম্পূৰ্ণভাৱে সহযোগিতা কৰিছে। এই ক্ষেত্ৰত মই বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ হাজো সমষ্টিৰ সন্মানীয় বিধায়িকা ডাঙৰীয়ানী লগতে আমাৰ পঞ্চতীৰ্থ জিলা পৰিষদৰ প্ৰাক্তন সদস্য বিপুল দাস ডাঙৰীয়া প্ৰমুখ কৰি মজুমদাৰ ডাঙৰীয়াকে আদি কৰি বিশিষ্ট ব্যৱসায়ী সমাজসেৱকসকলে আজিৰ এই পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাখন আমাক অনুষ্ঠিত কৰিবলৈ দি সহায় সহযোগিতা আগবঢ়ালে। তাৰ কাৰণে আমি তাপাবৰী দুকনীয়া ৱৰ্ল্ড দ্য বেষ্ট যুৱ সংঘৰ ফালৰ পৰা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। কি কাৰণ লাগিছে? আজি সঁচাকৈ বৰ আনন্দ লাগিছে এইকাৰণে যে আজিৰ পৰা 500 বছৰ আগত যিজন মহাপুৰুষাই শংকৰদেৱে এই অসমত নৌকা খেল আজি সেই নৌকা খেলৰ প্ৰতিযোগিতা আৰম্ভ হৈছে ইয়াতে আৰু খুব ভাল লাগিছে। তাপাবাৰী অঞ্চলৰ সমূহ ৰাইজৰ যিটো সহযোগিতা নিশ্চিতভাৱে এটা ভাল খবৰ অসমৰ কাৰণে যে আমাৰ অসমীয়া যি সংস্কৃতিৰ এক ধাৰা নৌকা প্ৰতিযোগিতা, এই নৌকা প্ৰতিযোগিতা তাপাবৰী অল দ্য বেষ্ট ক্লাবে ইয়াত অনুষ্ঠিত কৰিছে। মই আশা কৰিছোঁ এই অল দ্য বেষ্ট ক্লাবৰ জৰিয়তে এই খেলখন যাতে চিৰদিনীয়া হৈ থাকিব পাৰে তাৰ কাৰণে তেওঁলোকক মই আহ্বান জনাইছোঁ। লগতে আজি যিমান ইয়াত ৰাইজৰ সমাগম দেখিছোঁ সঁচাকৈ আচৰিত লাগিছে যে নদীৰ মাজতো ইমান মানুহে একেলগে এই খেল উপভোগ কৰি আহিছে। হয়, নামনি অসম বুলি ক'লে যেনে পৰম্পৰা নাও খেল নিশ্চিতভাৱে মোৰ সৰুকালিৰ কথা মনত আছে। আমি শুৱালকুছিলৈকে খোজকাঢ়ি নাও খেল চাব যাওঁ। আগতে শংকৰদেৱৰ উৎসৱ হওক বা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱেই হওক, শুৱালকুছি বামুণীত বহুদিনৰ পৰা ধাৰাবাহিকতা তেওঁলোকে ৰক্ষা কৰি আছিল যদিও বৰ্তমান নাই, কিন্তু এই ধাৰাবাহিকতা মই চৰৰ মাজত দেখি তাপাবৰীত দেখি মই সঁচাই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আশা ৰাখিছোঁ তেওঁলোকে এই ধাৰাবাহিকতাটো যাতে চিৰদিনৰ কাৰণে ৰাখে।
মোৰ নাম ৰাইজৰ মনৰ পাখি। মই বামুণটাৰী উদমাৰীৰ পৰা আহিছোঁ, বৰপেটা ডিষ্ট্ৰিক্ট। হয়, আজি ইয়াতে নাও খেল যি পৰিচালনা কৰিলে ইয়াৰ কমিটি বহুত ভাল পৰিচালনা কৰিছে। আমি চবেই ভালকৈ মানে নাও খেল যেনেকুৱা জেগা আছিল খুব ধুনীয়াকৈ ৰাইজেও চাব পাৰিছে। আমাৰ যিটো কমিটি আছিল আমি কমিটিৰ পৰা বহুত সহায় পাইছোঁ। ভালখিনি মানে পৰিচালনা কৰিব বহুত মানে ভাল পৰিচালনা কৰিছে। আমি ফাৰ্ষ্ট ৰাউণ্ডত জিকিলোঁ, ছেকেণ্ড ৰাউণ্ডত জিকিছোঁ, থাৰ্ড ৰাউণ্ডত ফাইনেল খেলতো আমি মানে জিকিছোঁ। নাই, খুব ধুনীয়া সঁহাৰি পাইছোঁ আমি। নাই, বহুত ভাল। এখেতে আমাৰ আছে আমাৰ লগত কমিটিৰ মানুহ আছে, বহুত ধুনীয়াকৈ মানে খেলটো পৰিচালনা কৰিছে। আমাৰ লগত আৰু কমিটি আছে, ইয়াতেও আছে। আপোনাৰ নাওখনৰ নাম কি আছিল? মোৰ নাওৰ নাম ৰাইজৰ মনৰ পাখি। ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ। যিসকলে এতিয়া হাৰিলে, পৰাজয় কৰিলে, সেইসকলৰ উদ্দেশ্যে কি ক'ব? নাই, সিহঁতে বহুত ধুনীয়া খেলিছে। কাৰণ হাৰা জিতাতো আছে না, সিহঁতে বহুত ধুনীয়া খেলিছে। নাও আহিছিল 6টাৰ ভিতৰতো 6জনে তাৰ জিকিব নোৱাৰে। তাৰ ভিতৰত 2টা হয়, এটা ফাৰ্ষ্ট প্ৰাইজ আৰু ছেকেণ্ড প্ৰাইজ। এটা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আমি, বৰপেটা ডিষ্ট্ৰিক্টৰ। ফাৰ্ষ্ট প্ৰাইজ পালোঁ ৰাইজৰ মনৰ পাখি, মোৰ নাও, আৰু ছেকেণ্ড প্ৰাইজ পাইছে ৰাইজৰ মা চোহানা। আমি একে জেগাৰে মানুহ, এটা ডিষ্ট্ৰিক্টৰে মানুহ। বৰপেটা আহিছোঁ, এতিয়া ভাল লাগিছে। এতিয়া না খেলবা আহিছোঁ যিহেতু। আপোনাৰ নাওখনৰ নাম কি আছিল? মা চহানা ভোগ দিয়া। ভালে পাইছোঁ, ভালে পাইছোঁ, ভাল লাগিছে। খেলিব কি আৱৰ্জনা আহি গ'লে মাতিম আহিম।